মই আছোঁ অংকুৰ মীন পালন সমবায় সমিতি হৰেন্দাৰ যিখন ফাৰ্ম আৰু এই ফাৰ্মত আছোঁ। ইয়াতে অৰ্গেনিকেলি বহুত বস্তু হয়। এয়া দেখিছে তিতা কেৰেলা আৰু এইফালে আছে এয়া পালেং, এয়া হ'ল লাই ফুলিছে, ধনিয়া ফুলি আছে আৰু এয়া হ'ল ফ্ৰেঞ্চ বিন আৰু এয়া হ'ল এইফালে বিলাহী হৈ আছে, এয়া হ'ল মূলা হৈ আছে, এয়া ফ্ৰেঞ্চ বিন আৰু এইবোৰ হ'ল পাম অইলৰ কাৰণে পাম গছ আৰু এইফালে হ'ল তিতা কেৰেলা। খুব সুন্দৰ এখন বাগান। আহিলোঁ, প্ৰায় আহোঁ আৰু হৰেন্দাই মৰমতে কিবা কিবি কেতিয়াবা দি পঠিয়াই, কলডিল দি পঠিয়াই। এতিয়া কলডিলবিলাকেই লাগি আছে, মই দেখুৱাইছোঁ। এয়া কলডিল, এয়া হ'ল কলডিল দেখিছে, এয়া কলডিল প্ৰত্যেকজোপা গছতে আপুনি দেখিব। আৰু এয়া মটৰ হৈ আছে ইয়াত, আৰু এনেধৰণৰ মূলা শাক, মূলা, লাই, পালেং এইবোৰ কেতিয়াবা দি দিয়ে হৰেন্দাই খাবৰ কাৰণে। অৰ্গেনিকেলি হোৱা তেনেকুৱা বিশেষ ধৰক বিষাক্ত সাৰ প্ৰয়োগ নকৰাকৈ এখন বাগান তেওঁ কৰি আছে। তাৰ মাজে মাজে এয়া দেখিব আপোনালোকে ড্ৰেগন ফ্ৰুটৰ গছ আছে, বহুতো ৰুইছে আৰু সেই ড্ৰেগন ফ্ৰুটৰ গছো ইতিমধ্যে বাঢ়ি আছে। লাহে লাহে হয়তো লাগিব। এইফালে লাও দিয়া আছে আৰু আপুনি যিমান দূৰলৈকে দেখিছে সেই সকলোবোৰ তেওঁলোকৰ ফাৰ্মৰ মাটি। তাতেই তেওঁলোকে মীন পালন কৰে, মাছ খেতি, শ বিঘা মাছ খেতি কৰি আছে। তাৰ লগতে হাঁহ, মুৰ্গী, ছাগলী, গাহৰি, মানে ব্ৰইলাৰ চব পুহিছে। আৰু এয়া হ'ল তিয়ঁহ, এয়া তিয়ঁহ, এয়া সুন্দৰভাৱে তিয়ঁহ লাগি আছে। আৰু এয়া ইমান ধুনীয়াকৈ হোৱা শাক পাচলি এসাঁজ খাব পৰাটো বহুত ডাঙৰ কথা, কাৰণ খুব সুন্দৰভাৱে ইয়াত তেওঁলোকে কৰি ৰাখিছে। তিয়ঁহ ইতিমধ্যে ডাঙৰ হৈছে, ছিঙিব পৰা হৈছে। এয়া প্ৰত্যেকজোপাতে তিয়ঁহ আছে দেখিছে সুন্দৰভাৱে। এয়া হ'ল তিয়ঁহ ছিঙিব পৰা হৈছে। আৰু দূৰ দূৰলৈকে আপুনি যি দেখিব এয়া হ'ল বগৰী। এয়া চাওক, এতিয়া বগৰী খোৱাৰ সময় নহয়, তথাপি আপোনালোকক দেখুৱাই দিছোঁ। খাই চাওঁ টেঙা নে মিঠা। সুন্দৰ বগৰী। এই ধুনীয়া তিয়ঁহ, তাৰ মাজত আমাৰ কাম কৰি আছে সকলোৰে ৰাজহুৱা মামা। বগৰীটো খালোঁ। মামা, এই কিমানজোপা তিয়ঁহ লাগিছে? 20-30 জোপা লাগি আছে ন পূৰা? লাগি আছে। আৰু কলগছটো বহুত আছে অৱশ্যে। কলগছ কিমানমান আছে? নাই অহা নাই। আৰু ইতিমধ্যে কলগছ গোটেই পাৰটো আপুনি যিমান দূৰলৈকে দেখিব কলগছ ভৰ্তি। প্ৰত্যেকজোপা কলগছতে আপুনি কল লগাই পাব। সেইটোৱে পৰিৱেশ আপোনালোকক দেখুৱাই দিলোঁ। খুব সুন্দৰ অৰ্গেনিকভাৱে খেতি কৰি আছে হৰেন্দাই। আৰু এই কিবা কিবি বস্তু কেইটামান দিব, এতিয়া মই লৈ যাম। আৰু আপোনালোককো কিবা প্ৰয়োজন হ'লে আহিব, মাছ যদি প্ৰয়োজন হয় নিশ্চয় আহিব। আৰু এতিয়া ভোগালীৰ সময়, এতিয়া যথেষ্ট ডাঙৰ ডাঙৰ মাছ হৰেন্দাহঁতে এতিয়া বৰ্তমান ইয়াতে আছে মাৰিব। গতিকে ডাঙৰ চিতল লাগে, বৰালি লাগে, মানে যিকোনো মাছ ইয়াত পাব আপুনি। একদম কমৰ মাছটোৰ পৰা দামী মাছটোলৈকে ইয়াত পাব। খুব সুন্দৰভাৱে তেওঁলোকে এই প্ৰকাণ্ড জলাশয়বিলাক দেখিছে, ইয়াতে তেওঁলোকে ৰাখিছে। খুব সুন্দৰভাৱে এই আপুনি বিলৰ মাছৰ সোৱাদ পাব ইয়াত, কাৰণ এখন বিলতকৈ কম নহয়। দূৰ দূৰলৈকে আপুনি যিমান দূৰলৈকে দেখিছে সেয়া পুখুৰীয়ে। গতিকে এইটো বিল সদৃশ জলাশয়, ইয়াৰ মাছৰ টেষ্ট বেলেগ হ'ব। গতিকে এতিয়া ভোগালীৰ সময় আহি আছে,
বা কেতিয়াবা বিয়া বাৰুৰ কাৰণে খুব যদি সৰহকৈ মাছ প্ৰয়োজন হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহিব অংকুৰ মীন পালন সমবায় সমিতি হৰেন্দা, তাৰে হ'ল মুখ্য পৰিচালক আৰু হৰেণ চন্দ্ৰ বৰা। তেখেত হ'ল, এতিয়া মই এড্ৰেছটো কৈ দিওঁ, মৰিগাঁও ফালৰ পৰা যিসকলে আহিব তেওঁলোকে ভালুকমাৰী যিটো চাৰিআলি আছে তাৰ পৰা ৰাইট ছাইডে সোমাই আহিলে চিধা আহি থাকিব, পথাৰৰ মাজত আপুনি পাব অংকুৰ মীন পালন। আৰু আপোনালোকে গুগল মেপত চাৰ্চ কৰিলেও পাব। আৰু যিসকলে গুৱাহাটী ফালৰ পৰা আহিব টোলগেট পাৰ হৈ সৰাগাঁও পাৰ হৈ লেফ্ট ছাইডে যিটো ৰাস্তা সোমাই আহিছে সেইটো দি আহিব পাৰিব। নগাঁও ফালৰ পৰা আহিলেও ঠিক তেনেদৰে নমাটি পাৰ হৈ বাওঁহাতে সোমাই আহিব লাগিব গোসাঁইগুৰিৰ পৰা। আৰু ঠিক তেনেদৰে গুৱাহাটী ৰোডত যিসকলে গৈছে সেইসকলে বেবেজীয়া ডিমৌ চাৰিআলি পাৰ হৈ ৰাইট ছাইডে সোমাই আহিব লাগিব। গতিকে ধন্যবাদ, ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। আৰু যদি কিবা বস্তু প্ৰয়োজন হয় অৰ্গেনিকেলি হোৱা বস্তু যদি আপোনালোকক লাগে, আৰু লগতে মাছ যদি লাগে, ছাগলী যদি লাগে, ব্ৰইলাৰ যদি লাগে, লোকেল মুৰ্গী যদি লাগে, আপোনাক সকলো ধৰণৰ গাহৰি যদি লাগে, সকলো আপোনালোকে ইয়াত উপলব্ধ হ'ব। ধন্যবাদ।